পুনৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম। আজি বলক আমি সকলোৱে যোৰহাটৰ মেলা চাই আহোঁগৈ। এয়া আমাৰ গাঁৱৰ পৰা আমি ওলাইছোঁ। মোৰ লগত আছে মোৰ বন্ধু দীপু। ভিডিঅ'টো অলপ খৰকৈ নিব লগা হৈছে যিহেতু অলপ দূৰ আছে। বলক আমি লাহে ধীৰে আগবাঢ়ি গৈ থাকোঁ। এয়া আমাৰ আজান গাঁৱৰ নামঘৰ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, ভাল লাগিব। এয়া আমাৰ লিমুৰ পাই গ'লোহি। বলক আজি সকলোৱে মেলা চাওঁগৈ। এয়া দীপু। এয়া আমাৰ যোৰহাট বাইপাছ পাই গ'লোহি আমি। আৰু বিশেষ দূৰ নাই, তথাপিও অলপ আছে। আমাৰ যোৰহাট কোৰ্ট ফিল্ডত মেলা অনুষ্ঠিত হৈ আছে। এয়া তৰাজান পাৰ হ'লোঁ। DCB তিনিআলি আমি সেইফালেদি গুচি যাম। দুইটা ক'ৰবালৈ ফুৰিবলৈ যোৱাৰ কথা আছিলে, সেইটো কাৰণে আজি এতিয়া মেলালৈকে গুচি আহিলোঁ। বলকচোন চাই আহোঁ কেনেকুৱানো হৈছে মেলা, পাওঁ নেকি কিবা নতুন খেলা। বলক চাওঁগৈ দৌৰি দৌৰি মেলা। এয়া দীপু আজি প্ৰথম চকৰিত উঠিব হেনো, সি কৈ আহিছে মোক বাটত। এয়া পাই গ'লোহি আমি। বলক ভিতৰখন চাওঁগৈ। বেছি পোহৰতে আহিলোঁ মেলা চোৱা ওচৰত। এয়া এতিয়া দীপুৱে আজি টিকেট নিজে কৰিম বুলি কৈছে। এয়া দুটা টিকেট লৈ ল'লে। এয়া আমি ভিতৰলৈ যাম এতিয়া। বলক ভিতৰখন চাওঁ এতিয়া পোহৰে পোহৰে। আমি আজি এতিয়া দেৰিলৈকে থাকিম বুলি আহিছোঁ অলপ, গতিকে ৰাতি পৰিৱেশটো ভালদৰে দেখুৱাম যিমান সম্ভৱ। কেনেকুৱা লাগে মেলা, বলক চাওঁ। এয়া মেলা চলি আছে পূৰা। ৰাতি বেছি ভাল লাগে, দিনত ইমান পৰিৱেশটো ভাল নালাগে, কাৰণ ৰাতি আপোনাৰ লাইটখিনি বহুত ভালদৰে জিলিকি পৰে। এয়া কাপোৰ, এয়া বস্তু পাতি পূৰা চাই লৈছোঁ, গোটেই ঘূৰি দিছোঁ এপাক। সময়টো এতিয়া নাযায় নোপোৱাই হ'ব। মালে চেইন এডালো ল'ব লাগিছিল, গতিকে আমি চেইনো ল'ব লাগিব। আৰু কিবা কিবি খেলিমো বাৰু অলপ। সৰু ল'ৰা ছোৱালীৰ মন দিয়কচোন, কিনো ক'ব আৰু। বলক এতিয়া আমি চাই লৈছোঁ এপাক ঘূৰি ভালকৈ ক'ত কি আছে। মেলা শেষেই কৰি পেলালোঁ চাই, আৰু কিনো ক'ব। এয়া দীপুৱে ভিডিঅ' কৰিলে, এয়া গতিয়ে হ'ল আৰু। মই মাৰ বাবে চেইনডাল লৈ লৈছোঁ। কালৈ লৈছা সেইডাল? অঁ মই বোলো মানুহজনী লৈছা বুলি। মেলালৈ আহিছে এজনী, চাই লোৱা। হেল্ল' এয়া চেইন লোৱা হৈ গ'ল। এয়া পেন, ৰানিঙৰ কাৰণে এইকেইটা পেন বৰ ধুনীয়া পেন। বস্তুখিনি ভালেই আছে, খালি জেপত পইচা নাই কাৰণে বৰকৈ ল'ব পৰা নাই আৰু। চায়ে সন্তোষ লভিছোঁ। বৰ বেয়া নহয় বাৰু, বস্তুখিনি ধুনীয়া, কাপোৰ কানিখিনি।
দীপু শুওঁতে পিন্ধিবলৈ লাগে নি নহয় শুওঁতেতো পিন্ধিবলৈ এয়া এটা লাগে নি লাগিলে লৈ লওঁ মেলাত সুন্দৰ পৰিৱেশ মানুহৰ ভিৰটো দিনত কমেই আছিল এতিয়া সন্ধিয়া লাগি অহাৰ লগে লগে মানুহৰ ভিৰটো বাঢ়ি গৈছে এতিয়া অলপ চাবলৈও ভাল হৈছে বস্তুখিনি আজি চকুত উঠিব দিব এই পূৰা জোচত আছে উঠিবই হেনো আজি এয়া খেলিবলৈ আহিলোঁ আমি এতিয়া দীপুৱে 100 টকাটো পাবনে এই আঁতৰতহে পৰিছে এতিয়া মই মাৰিম এইটো এইটো আচলতে নোসোমাই নেকি জানো বুজি নাপালোঁ পিছে ইমান ভালকৈ এই 100 টকাটোৰ লগত থাকি 100 টকা যোৱাই দিলোঁ খেলি খেলি নাই নহ'লগৈ আৰু এয়া পূৰা ভিৰ আজি উঠিমেই আৰু দীপু উঠিব দীপু পূৰা উঠা জোচত আছে আৰু সি চাই আছে ভয় খাইছে অলপ প্ৰথম উঠিব কি হয় দেখা যাওক এয়া আহি গ'লোঁ আমি মই গ্লাছ লগাই লৈছোঁ ছিট বেল্টডাল নাই পোৱা কাৰণেহে লগোৱা নাই আৰু এয়া দীপু পূৰা জোচত গ্লাছ লগাই দিলে এয়া আমাৰ লগতে উঠিলেগৈ এয়া বাইদেউ ভাইটি ভণ্টি চকুৰি চলিব আৰু এতিয়া দীপু ফিলিংছ কি হৈছে গম নাপাওঁ কি কয় চাওঁ আহোঁ এয়া চব মানুহৰ ভিৰ এনেধৰণে ওপৰৰ পৰা ধুনীয়াকৈ দেখিবলৈ পায় কিমান মানুহ চকু মুদি দিছে মানুহৰ ভিৰ চব এতিয়া স্পীডত ঘূৰিব ছোৱালীজনীয়ে ভয়তে আঙুলি কামুৰিছে মোবাইলটো ভালকৈ ল'ব পৰা নাই দীপু মুখখন দেখুৱাবলৈ মন এটা আছে এয়া দীপু প্ৰথমবাৰ উঠিছে দীপু হেনো 5 পাকতকৈ বেছি উঠিবলৈ মন নাই এতিয়া খুব চিঞৰিছে এয়া দীপু ভাষ্য আপোনালোকে শুনিলে তাৰ কেনেকুৱা লাগিলে গম পাইছে সকলোৱে এয়া অলপ আমি চকুৰ পৰা নামি আহি অলপ চালোঁ ল'ৰা ছোৱালীখিনিয়ে পুৰা ফূৰ্তি পাইছে এতিয়া ঘৰলৈ বুলি এইটো কিনি ল'লোঁ আমি মেলা চাই চাই বহুত দেৰি ৰৈ দিলোঁ এতিয়া যাবলৈ ওলাইছোঁ আৰু আপোনালোকক যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিলোঁ এতিয়া আমি ঘৰমুৱা হ'ম
এয়া বাহিৰত গৰম গৰম জেলেপি দি আছে, ঘৰলৈ বুলি লৈ ল'লোঁ। আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভালেই পালে। যদি ভাল পালে এটা লাইক কৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আৰু যদি চেনেলটোত নতুন ছাবস্ক্ৰাইব কৰি দিব।